Happy birthday to you. Happy birthday to you, Prapti. Happy birthday to you. এইজনী আজি বাৰ্থডে আজি বাৰ্থডে পটককৈ আহে তাত গৈ গুড মৰ্ণিং এভৰিৱান আজি ঘৰত আছোঁ যোৱাকালি এটা মিনি ব্লগত দেখাইছিলোঁ ঘৰত অহাটো মই আৰু প্ৰাপ্তি আহি আছিলোঁ আৰু আজি আমাৰ এটা বিশেষ দিন সেইটো হ'ল আমাৰ প্ৰাপ্তিৰ কি বাৰ্থডে আৰু বাৰ্থডে যিহেতু ঘৰতে আছোঁ ভাবিছোঁ ঘৰৰে থাপনাত এখন শৰাই আগবঢ়াওঁ গতিকে মই ইয়াৰ গা পা ধুই ল'লোঁ ৰাতিপুৱাই ভিডিঅ'টো চাই থাকিব আৰু আমি আজি আমাৰ প্ৰাপ্তি আজি গা পা ধুইছে ৰাতিপুৱাই নতুন কাপোৰ পিন্ধিছে অঁ কিন্তু গা নুধুলেও ডিঙিত কি লৈছে পাহিয়ে গামোচা কিয় লৈছে গামোচা অঁ গা নোধোৱাকৈ হ'ব দিয়া তুমি বেবী একো নহয় দিয়া চাওঁ ধুনীয়া লাগিছে ন ফ্ৰকটো কোনে দিছে চাওঁ হয় নেকি আহা আমি যাওঁ ফুল আনো আহা তুমি এখন ডিঙিত গামোচা লোৱা ৰ'বা সেইখন লোৱা চেণ্ডেল পিন্ধাই ফুল আনো ফুল ছিঙিবা আহা শুকান নাই এইটো ছিঙা হ'লে এইটো লোৱা ইয়াৰ পৰা লোৱা সেইটো নালাগে ইয়াৰ পৰা লোৱা এইটো ফুল লোৱা এইফালে লোৱা এইটো লোৱা সেইকাৰণে পানী একো নহয় এইটো লোৱা ফুল দিছেহে লগা নাই নহয় ফলটো লোৱা আৰু আমাৰ প্ৰাপ্তি পাহি দুইজনী এয়া থাপনা ঈশ্বৰৰ ওচৰত চৰণত এয়া ফুল দিছে আৰু দুটা ফুল ৰখা শৰাইখনত থোৱাৰ কাৰণে ৰখা ফুল হ'ব আহা আইতা মাই ধৰব তাইক ডান্স কৰি চাউলে নকৰে ককাকৰ ফটোত চাকি জ্বলাব প্ৰাপ্তি আমাৰ হ'ব দিয়া হ'ব দিয়া তুমি ধূপ লগাবা খুব কষ্ট পাইছা ন প্ৰাপ্তি বাই বহুত কষ্ট দিছে তোমাক অতুলখন লাগে বহা কেনেকুৱা এক ডাক্তৰ মানে বেবীক ল'বলৈ মানা কৰিছে ইজনী তাপ্তি বা ইজনী জেনিমা চোৱা আমাৰ ডিম্পী মাহীয়ে ঢেৰ কাপোৰ আনিছে আইতা মাই আনিছে কাৰ কাৰণে আনিছে আহা লাটুমণি মাহীয়ে দিছে চোলা চাওঁ আহাচোন গোটেইখিনি লৈ আহা
আমাৰ প্ৰাপ্তি আৰু বাহিৰ কাপোৰ কিমান কাপোৰ দিছে এইটো কাৰ পিন্ধাই দিওঁ আইতা মাকে কাপোৰ ভৰাই দিছে আমাৰ আইমনক বাৰ্থডে কাৰণে ন লাটুনি মায়ে কোনটো দিছে এইটো কাক দিছে বা ইমান ধুনীয়া লাগিছে ইমান কাপোৰ দিছে আইতা মাকে এইটো কাৰ আহা মই গোটেইখিনি চাই লওঁ আহা ভৰ্তি কাপোৰ ধুনুমণি এইজনী আমাৰ ধুনুমণি তুলিখিনি মোৰে নাইলি হ'ল না এইজনী ধুনুমণি ওচৰত আনাচোন অকণমান দেখাই দে আমাৰ এইজনী হ'ল বিধি অৰ্থাৎ মই দিছোঁ ধুনুমণি নাম আমাৰ ডিম্পীৰ এইজনী লখিমী মা আৰু এই দুষ্টজনী হ'ল চিমিৰ ছোৱালী জিগি এইজনী হ'ল মোৰ জানমন আৰু আমাৰ চিমি যিহেতু মেকআপ আৰ্টিষ্ট তাই এয়া আমাৰ বিধিজনীক মেকআপ কৰি দি আছে অৰ্থাৎ ফুট দি আছে তাইক মানে ষ্টাইল কৰাই দি আছে কেনেকুৱা লাগে চাব ইমান দি দিয়া নাই কাজল চাজল আজি একেবাৰে ঘঁহি আছে হ'ব দে মই ধুনীয়া ভাবেৰে না 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 কেনেকুৱা লাগিছেনো আমাৰ বিধিজনীক জনাবচোন দেই এয়া তাইক আজি ধুনীয়াকৈ একেবাৰে ৰূপহীজনী কৰি দিছে পাহিয়াকে আজি কি খাইছে প্ৰাপ্তি পাহি কি খাব চিকেন লেগ পিচ কোনে বনাইছে কোৱা চিমি য়েছ চিমি পাহি বনাইছে এতিয়া গোটেইকেইটা ধুনীয়াকৈ খাবলৈ লৈছে Three mothers. Not three mothers. Dimpy mother, Simi mother. And I am the original mother. These are mother. ধুনীয়াকৈ খোৱা আটাইকেইটাই These are my mother. Yes. Na 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 এই দেখিছেনে আমাৰ জিগিজনী আকৌ এনেকৈ উঠিব চেষ্টা কৰিছে মোৰ হাতত তাই ধৰিছে খামুচ মাৰি আৰু তাই এনেকৈ শুই থাকে বেয়া পায় আজিকালি আমাক দেখিতো তাই দেখি উঠি থকা গতিকে তাইৰো মন যায় চাগে তাই মোৰ হাতত ধৰিছে আৰু এই পুৰা শক্তি প্ৰয়োগ কৰিছে উঠিবলৈ উঠা 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 বা 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 জিগি উঠিছে পৰি গ'ল হা আহি ক'ত যাবা আমি এটা বৰপেটাত যাম স্পেচিয়েল ডে চেলিব্ৰেট কৰাৰ কাৰণে ওলাই দিছোঁ দেই ভাল লাগিছেনে ভাল লাগিছেনে প্ৰাপ্তি পাহিয়ে জুলনাত উঠিছে আমাৰ এই প্ৰাপ্তি পাহি আহি গ'ল ধাবাত এইখন হ'ল দলিচা ধাবা আৰু আজি আমাৰ প্ৰাপ্তিৰ বাৰ্থডেটো স্পেচিয়েল কৰাৰ কাৰণে আমাক ডিম্পীয়ে লৈ আছে ধাবালৈ মা মই আৰু চিমি নাহিল যিহেতু তাই বেবী দুটা ঘৰত চম্ভালিছে প্ৰাপ্তি পাহি আৰু এয়া বিভিন্ন ধৰণৰ খানাৰ অৰ্ডাৰ দিছে যি মন যায় তাকে খাবলৈ দিছে খানাটো কিন্তু স্পেচিয়েল আমাৰ ডিম্পীয়ে দিছে দেই আৰু ছোৱালীজনী দুইজনী ছোৱালীৰ ফূৰ্তিৰ কাৰণে তাই এইখিনি কৰিছে আৰু এয়া সন্ধিয়া ঘৰত চাওকচোন হেপী বাৰ্থডে ডিয়াৰ প্ৰাপ্তি হেপী বাৰ্থডে প্ৰাপ্তি আৰু এনেদৰে আমাৰ মাইনাকেইজনীৰ লগত এটি ধুনীয়া দিন পাৰ কৰিলোঁ আজিলৈ বাই